নমস্কাৰ অসমবাসী ৰাইজ আজি আপোনালোকলৈ লৈ আহিছোঁ 10টা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন পলম নকৰি তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ভাৰতৰ সৰ্বপ্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি কলিকতা বিশ্ববিদ্যালয় স্থাপিত হৈছিল 24 জানুৱাৰীৰ 1857 চনত ভাৰতৰ সৰ্বপ্ৰথম ইংৰাজী বাতৰি কাকত কেতিয়া প্ৰকাশিত হয় 1780 খ্ৰীষ্টাব্দৰ 29 জুনত কলকাতাৰ পৰা বেংগল গেজেট প্ৰকাশিত হয় বাতৰি কাকতখনৰ নাম হৈছে বেংগল গেজেট ভাৰতৰ প্ৰথম স্নাতক দুগৰাকী কোন কোন বংকিম চন্দ্ৰ চট্টোপাধ্যায় আৰু যদুনাথ বসু ভাৰতৰ প্ৰথম ICS গৰাকী কোন সুভাষ চন্দ্ৰ বসু কোনগৰাকী ভাৰতীয়ই প্ৰথমে অক্সফৰ্ড বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে প্ৰথম ভাৰতীয় মহিলা IPS কোন কিৰণ বেদী প্ৰাচীনতম সংস্কৃত অভিধানখনৰ নাম কি অমৰকোষ মহাত্মা গান্ধী সম্পাদকৰ দায়িত্বত থকা কাকতখনৰ নাম কি আছিল হৰিজন কোন চনত হিন্দী ভাষাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা বুলি ঘোষণা কৰা হয় 1945 চনৰ 14 ছেপ্টেম্বৰত ভাৰতবৰ্ষৰ প্ৰথমখন কলেজ কেতিয়া আৰু ক'ত স্থাপিত হয় 1817 চনৰ 20 জানুৱাৰীত কলকাতাত কলিকতা হিন্দু কলেজ নামেৰে স্থাপিত হয় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ বন্ধুসকল ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক কমেন্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব